নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল এডি ইনফৰমেশ্যন আসামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো সেইসকলৰ কাৰণেহে যিসকলে 2021 বৰ্ষত আসাম টেটৰ LP আৰু UP পাছ কৰি এটা ছেকেণ্ড ফেজৰ বিজ্ঞাপনৰ বাবে অতি আশাৰে বাট চাই আছে। এই নটিচখনতে ইয়াতে দিয়া আছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ আসামৰ ফালৰ পৰা এখন নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ সকললৈ। তেওঁলোকলে এখন প্ৰেৰণ কৰিছে। ইয়াৰ মেইন উদ্দেশ্যটো হৈছে যিসমূহ 2023 বৰ্ষৰ 31 মাৰ্চলৈকে যিমানসমূহ পোষ্ট খালী আছে তাৰ এটা তথ্য বিচাৰি তেওঁলোকলে এইখন নটিফিকেশ্যনখন প্ৰেৰণ কৰা হৈছে। আৰু ইয়াতে দিয়া আছে তেওঁলোকক এই 30 আগষ্টৰ 2022ৰ ভিতৰত তেওঁলোকক সেই তথ্যসমূহ দিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে। আৰু ইয়াতে 2013 বৰ্ষত যিসমূহ স্কুল প্ৰভিন্সিয়েলাইজ হৈছিলে সেই স্কুলসমূহৰো ঠিক সেই 2023 চনৰ 31 মাৰ্চলৈকে যিসমূহ খালী হ'ব বা যিমানসমূহ পোষ্ট খালী আছে সেই গোটেই তথ্যখিনি বিচাৰিছে। এই তথ্যসমূহ তেওঁলোকে 30 আগষ্ট 2022ৰ ভিতৰত তেওঁলোকৰ নিৰ্দিষ্ট ইমেইল আইডিত প্ৰেৰণ কৰিব লাগিব। এই নটিফিকেশ্যনখনৰ পৰা এটা কথা অনুমান কৰিব পাৰি, যিসকল কেণ্ডিডেটে 2021 বৰ্ষত টেট পাছ কৰি ছেকেণ্ড ফেজৰ এডভাৰটাইজমেণ্টৰ কাৰণে অতি আগ্ৰহেৰে বাট চাই আছিলে তেওঁলোকৰ কাৰণে এটা আশাৰ ৰেঙনি আহিছে। তেওঁলোকৰ কাৰণে এটা নতুন এডভাৰটাইজ ওলোৱা খুবেই সম্ভাৱনা আছে। কিন্তু এটা কথা এতিয়াও স্পষ্ট হোৱা নাই যে এই এডভাৰটাইজমেণ্টত কেৱল আগৰ যিসমূহ কেণ্ডিডেটে পাছ কৰি আছিলে তেওঁলোকে এপ্লাই কৰিব পাৰিব নে, যিহেতু NCT গাইডলাইন মতে প্ৰতি বছৰে টেট পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া হয়, গতিকে নতুন টেট পাতি এপ্লাই কৰাৰ সুযোগ প্ৰদান কৰিব নে আগৰ পাছ কৰি থকা সকলেহে মাত্ৰ এপ্লাই কৰিব পাৰিব, সেইটো এতিয়াও কনফাৰ্ম হোৱা নাই। এই তথ্যসমূহ প্ৰেৰণ কৰাৰ পিছতে এটা যিহেতু এডভাৰটাইজমেণ্টৰ কাৰণে যেতিয়া প্ৰকাশ কৰে তেতিয়া তাতে আমি ডিটেইলছত জানিব পাৰিম। তেতিয়াহে গোটেইখিনি গম পোৱা যাব। ভিডিঅ'টো ইমানেই আছিলে। আপোনালোক যদি চেনেলটো নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পাই যায়। আজি ভিডিঅ'টো ইমানেই আছিলে।